কোৱা হয় যে এই পৃথিৱীত ভগৱানে সকলো মানুহকে বেলেগ বেলেগ ধৰণে বনাইছে। সকলোৱে নিজৰ নিজৰ ভিতৰতে স্পেচিয়েল হয়। কিন্তু কিছুমান মানুহক দেখিলে এনেকুৱা লাগে যেন ভগৱানে তেওঁলোকৰ প্ৰতি অলপ বেছিয়ে দয়ালু হয়। হয়তো ভগৱানৰ মিষ্টেক হৈ গ'ল। কিন্তু এই মিষ্টেকে এদিন সেই মানুহবোৰক নিজৰ পৰিচয় বিশ্বৰ মাজত দাঙি ধৰিব, এই কথা তেওঁলোকেও প্ৰথমে জনা নাছিল। মই জানো এতিয়া আপুনি ভাবিছে চাগৈ এনেকুৱানো কি বিশেষ আছে এওঁলোকৰ ওচৰত। তেনেহ'লে মই কৈ দিওঁ অলপ টাইম ৱেইট কৰক, কাৰণ অলপ পিছতেই আপুনি সকলোবোৰ বুজি পায়েই যাব। ইয়াৰ ভিতৰত কিছুমান মানুহে এনেকুৱা শৰীৰৰ সৈতে জন্মগ্ৰহণ কৰিছে যাক দেখিলে আপুনি চকুৰ নজৰে আঁতৰাব নোৱাৰিব। নম্বৰ 10, মেহমেট অজিউৰেক। তুৰ্কীত থকা মেহমেদে গমেই পোৱা নাছিল যে বিশ্বৰ ৰেকৰ্ডৰ সকলোতকৈ ডাঙৰ নাক এটা লৈ ঘূৰি ফুৰিছে, যাৰ নাকৰ লেংথ 8.8 চেণ্টিমিটাৰ হয়। মেহমেটৰ নাম গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডতো আছে। কিন্তু ইয়াৰ আগতে মেহমেদতকৈও ডাঙৰ নাক আৰু এজন মানুহৰ আছিল, যি ব্ৰিটেইনত আছিল, আৰু তেওঁৰ নাক 19 চেণ্টিমিটাৰলৈ আছিল। অৱশ্যে তেওঁ এতিয়া পৃথিৱীত জীৱিত অৱস্থাত নাই। এতিয়ালৈ মহম্মদৰ ৰেকৰ্ড ভাঙিবলৈ বৰ্তমান কোনো ওলোৱাই নাই। কিন্তু দুখৰ কথা এইটো যে মেহমেদ বৰ্তমান জীৱিত অৱস্থাত নাই। নম্বৰ 9, ইউ জিয়াংছিয়া। কোৱা হয় যে চকুৰ পতা যিমানেই দীঘল হয় সিমানেই চেহেৰাৰ সৌন্দৰ্যও আৰু বাঢ়ি যায়। কিন্তু এই বিশ্বত এনেকুৱা এগৰাকী মহিলাও আছে যাৰ চকুৰ পতা ইমানেই দীঘল যে ইচ্ছা কৰিলে চুলিৰ নিচিনাকৈ বেণু গুঠিব পাৰে। নিশ্চয় শুনি আচৰিত পাইছে নহয়নে? কিন্তু এয়া সঁচা। এনেকুৱা ৰেকৰ্ড বনোৱা এইগৰাকী মহিলা চাইনাৰ হয় আৰু এওঁৰ চকুৰ পতা প্ৰায় 8 ইঞ্চমান দীঘল হয়। এওঁ কয় যে 2015 চনত প্ৰথমবাৰৰ বাবে তেওঁৰ অনুভৱ হয় যে তেওঁৰ চকুৰ পতা বৃদ্ধি হৈ গৈছে, আৰু 2016 চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নামটো আহি গ'ল। কিন্তু শেষত জিয়াংজিয়াই ভগৱানে দিয়া উপহাৰ বুলিয়ে স্বীকাৰ কৰি ল'লে। নম্বৰ 8, ৰবাৰ্ট ৱাডলো। কোৱা হয় যে অধিক ওখ মানুহক এক বেলেগ ধৰণে সমাজত দেখা হয়। আমেৰিকাত থকা ৰবাৰ্ট ৱাডলোৰ নাম বিশ্বৰ সকলোতকৈ ওখ মানুহৰ ভিতৰত পৰে। ৰবাৰ্টৰ মাক দেউতাকৰ হাইট সামান্যই আছিল, কিন্তু ৰবাৰ্টৰ জন্মৰ পৰাই লাহে লাহে হাইট তীব্ৰ গতিৰে বাঢ়িবলৈ ধৰিছিল। মাত্ৰ 6 মাহতে তেওঁৰ হাইট 3 ফিটলৈ বাঢ়ি গৈছিল, আৰু 1936 চনত 18 বছৰ বয়সতে ৰবাৰ্টে বিশ্বৰ আটাইতকৈ ওখ মানুহৰ ভিতৰত প্ৰথম ৰেকৰ্ড ভাঙি পেলাইছিল। তেতিয়া তেওঁৰ হাইট 8 ফিট 11.11 ইঞ্চ আছিল। ৰবাৰ্টৰ এনেদৰে হাইট বঢ়াৰ মুখ্য কাৰণ আছিল তেওঁৰ পিটুইটাৰী গ্লেণ্ড বঢ়াৰ কাৰণে। অৱশ্যে বেছি হাইটৰ কাৰণে ৰবাৰ্টৰ বিপদহে নামি আহিছিল। ৰবাৰ্টৰ 22 বছৰ বয়সতে মৃত্যু হৈ গ'ল। ইয়াতকৈও আৰু ওখ মানুহ পৃথিৱীত আজিলৈ কোনো ওলোৱাই নাই। নম্বৰ 7, আয়ানা উইলিয়ামছ। সাধাৰণতে ছোৱালীবোৰে দীঘল নখ ৰাখিবলৈ খুব বেছি ভাল পায়। বিশেষকৈ নখত বিভিন্ন ধৰণৰ ৰঙৰ ডিজাইন কৰা আপুনি হয়তো দেখাই পাইছে, যাক নেইল আৰ্ট বুলিও কোৱা হয়। কিন্তু আপুনি কেতিয়াবা এনেকুৱা এগৰাকী মহিলাৰ নাম শুনিছেনে যাৰ নামেই সকলোতকৈ দীঘল নখ ৰখোৱা মহিলাৰ ভিতৰত গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডত আছে? যদি আপুনি শুনা নাই তেনেহ'লে মই আপোনাক কৈ দিওঁ যে আমেৰিকাত থকা আয়ানা উইলিয়ামে নখ ৰাখি ইমানেই ভাল পাইছিল যে এওঁ 30 বছৰলৈ নখেই কটা নাছিল, যাৰ কাৰণে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নামটো আহি গ'ল। আপুনি শুনি আচৰিত হ'ব যে আয়ানাই নখৰ উচ্চতা প্ৰায় 24 ফিট ৰাখিছিল, যাৰ কাৰণে তেওঁ দৈনন্দিন জীৱনত কাম কাজ কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু এইবিলাক কথাতে আমনি পাই অৱশেষত আয়ানা 30 বছৰ বয়সত এই নখবোৰ কটাৰ সিদ্ধান্ত ল'লে। কিন্তু এতিয়াও এই নখবোৰ ৰিপ্লেচ বিলিভ ইট অৰ নটত সংৰক্ষণ কৰি ৰখা হয় বুলি কোৱা হয়। নম্বৰ 6, ৰাম সিং চৌহান। এওঁৰ মুছৰ দৈৰ্ঘ্যতা 14 ফিট হয়, যাৰ কাৰণে এওঁৰ নাম গিনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডত আছে, আৰু এই পুৰস্কাৰ তেখেতে 2010 চনত পাইছিল। ৰাম সিঙে এই মুছৰ বহুত যত্নও লৈ থাকে। তেওঁ কয় যে তেওঁ প্ৰতিদিনে এই মুছ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখি ৰেডি হ'বলৈ তেওঁৰ 1 ঘণ্টামান সময়ে লাগে। তেওঁ এই মুছখিনি প্ৰতিদিনে তেলেৰে মালিচ কৰি কাপোৰেৰে বান্ধি ৰাখে। নম্বৰ 5, এডিনি লেউইছ। আপুনি নিজৰ জিভাৰে নাক চুব পাৰেনে? আপুনি এতিয়া ভাবিছে চাগৈ এয়া কেনেকৈ সম্ভৱ, কিন্তু আপুনি এয়া শুনি আচৰিত হ'ব যে পৃথিৱীত এনেকুৱা এগৰাকী মহিলাও আছে যিয়ে নিজৰ জিভাৰে অকল নাকটোৱেই নহয়, তাৰোপৰি জিভাৰে নিজৰ চকুলৈও চুব পাৰে। এই জিভাখনৰ সহায়ত তাই বহুতো ধৰণৰ কাম কৰিব পাৰে। এডিনিয়ে এই জিভাখন 4 ইঞ্চিলৈ দীঘল হয়, যাৰ জৰিয়তে তাই বিশ্বৰ সকলোতকৈ ডাঙৰ জিভাৰ ৰেকৰ্ডৰ নামো লাভ কৰিছে। অকল এয়াই নহয়, লেউইছৰ মাক আইতাকৰো জিভা ডাঙৰ হয়। লেউইছৰ বয়ফ্ৰেণ্ডে কয় যে ই বহুত লাকি যাৰ জিএফে ৱৰ্ল্ডত জিভা ডাঙৰ দীঘলৰ ৰেকৰ্ড ভাঙিছে। এড্ৰিনিৰ আগত সকলোতকৈ ডাঙৰ দীঘল জিভা নিক ষ্টয়বাৰ্লৰ আছিল, প্ৰায়
3.9 ইঞ্চ মান হয়। নাম্বাৰ 4 নীলাঞ্চি পাটিল। ছোৱালীবিলাকৰ চুলিখিনি সকলোতকৈ ধুনীয়া দেখাৰ এইটো এটা চিক্ৰেট হয় আৰু কথাটো সঁচা, প্ৰত্যেকজনী ছোৱালীয়ে দীঘল চুলিৰ প্ৰতি বহুতো ভাল পোৱা সোমাই থাকে। কিন্তু আপুনি গম পায়নে বিশ্বৰ সকলোতকৈ দীঘল চুলি ৰখোৱা ছোৱালীজনী আমাৰ ভাৰততেই আছে। এই ছোৱালীজনীৰ নাম হৈছে নীলাঞ্চি পাটিল, যিয়ে চুলিখিনিৰ কাৰণে আজি ৱৰ্ল্ড ৰেকৰ্ডত প্ৰথম হৈছে। নীলাঞ্চি গুজৰাটৰ বদোচাত থাকে। তাইৰ চুলিখিনিৰ প্ৰায় 6 ফিট 3 ইঞ্চ মানৰ দীঘল হয়। নীলাঞ্চিৰ যেতিয়া 6 বছৰ বয়স আছিল তেতিয়াই তাই চুলি নাকাটিবলৈ নিৰ্ণয় লৈছিল আৰু নৱেম্বৰ 2018 চনত আৰ্জেণ্টিনাৰ এজনী ছোৱালীৰ ৰেকৰ্ড ভাঙি তাই গিনিজ বুকত নিজৰ নামটো দিবলৈ সক্ষম হৈছিল। আপোনাক কৈ দিওঁ যে নীলাঞ্চিয়ে এতিয়া 12 বছৰৰ মূৰত চুলিখিনি কাটি পেলালে, কিন্তু তাইৰ চুলিখিনি ইউএছৰ এটা মিউজিয়ামত মানুহক দেখুৱাবৰ কাৰণে ৰাখি থৈ দিয়া হৈছে। নাম্বাৰ 3 এণ্টনি ভিক্টৰ। ভাৰতত থকা এজন ৰিটায়াৰ শিক্ষক কাণৰ সকলোতকৈ দীঘল নোম থকাৰ কাৰণে ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ ৰেকৰ্ডে বনাই পেলালে। আপুনি শুনি এইটোৱে ভাবিছে যে আচলতে এয়া কেনেকুৱা ধৰণৰ ৰেকৰ্ড। আচলতে কাণৰ নোম দীঘল কৰাৰ চখ তেখেতৰ প্ৰথমৰ পৰাই আছিল আৰু এয়া তেখেতে কেতিয়াও কটাই নাছিল, যাৰ কাৰণে তেখেতে বহুতবাৰ মানুহৰ কথাও শুনিছিল। কিন্তু তেখেতৰ কাণৰ নোমৰ প্ৰতি বহুত মৰম আছিল। হেডমাষ্টাৰ হোৱাৰ উপৰিও তেখেতক ল'ৰা ছোৱালীবোৰে কাণৰ নোম থকা গুৰু বুলিও বহুতে কয়। তেখেতে নিজেই নাজানিছিল যে এই চখটোৱে তেওঁক এদিন বহুত বেছি খ্যাতি দিব। এণ্টনিয়ে 24 আগষ্ট 2007 চনত সকলোতকৈ কাণৰ দীঘল নোম থকা বুলি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নামটো ভৰাই থৈ দিলে। নাম্বাৰ 2 ইয়েকেটেৰিনা লিচিয়ানা। ভগৱানে বনোৱা এই পৃথিৱীখন সঁচাকৈ বহুত ধুনীয়া আৰু ৰোমেঞ্চেৰে ভৰি পৰি আছে, য'ত পৃথিৱীত বহুতো আজব ঠাইও আছে আৰু আজব ধৰণৰ মানুহো এক্সিষ্ট কৰে, যিয়ে নিজৰ বিশেষ গুণ থকাৰ কাৰণে গোটেই বিশ্বই জানে। এনেকুৱা এক আছে ইয়েকেটেৰিনা লিচিনা, ৰাছিয়াত থাকে, যিয়ে নিজৰ হাইটৰ কাৰণে জনপ্ৰিয়। ইয়েকেটেৰিনাৰ নাম সকলোতকৈ দীঘল ভৰি থকা মহিলাৰ ভিতৰত পৰে। ইয়েকেটেৰিনাৰ হাইট 6 ফিট 9 ইঞ্চ মান হয়। লিচিনা এগৰাকী মডেলো হয়। তাই বিশ্বৰ সকলোতকৈ দীঘল মডেল বুলিও জনা যায়। 6 ফিটতকৈও অধিক ওখ লিচিনা অলিম্পিক মেডেলিষ্টো হয়। 2008 চনত বাস্কেটবলত ব্ৰঞ্জ মেডেলো তাই জিকিছিল। আপুনি শুনি আচৰিত হ'ব যে ইয়েকেটেৰিনা লিচিয়ানাৰ এজনী এনেকুৱা পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰা ছোৱালী যাৰ পৰিয়ালৰ সকলো সদস্যই বহুত ওখ হয়। নম্বৰ 1 এনি হকিং টাৰ্নাৰ। এই পৃথিৱীত কিছুমান মানুহ খুব আচৰিত ধৰণৰ হয়, যাক দেখিলে সঁচাকৈ বহুত আশ্চৰ্যজনক অনুভৱ হয়। কাৰণ এতিয়া মই আপোনাক যাৰ বিষয়ে ক'বলৈ ওলাইছো সেইজনী মহিলা নিজৰ বেষ্টৰ অভাৰ চাইজৰ কাৰণে জনপ্ৰিয়। আমেৰিকাত থকা এনি হকিংছ টাৰ্নাৰৰ বেষ্ট এই পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ হয়। এওঁৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সকলোতকৈ হিউজ ব্ৰেষ্ট বুলি লিখা আছে। কিন্তু এই কাৰণে এনি বহুতো সমস্যাতো ভুগিবলগীয়া হয়। মানুহৰ মাজত অহা যোৱা কৰিবৰ কাৰণে তাই বহুতো লাজো পায়। তাই কয় যে ডাঙৰ ব্ৰেষ্ট হোৱাৰ কাৰণে মানুহবোৰে বহুতো আচৰিত ধৰণে তাইক চায়। তাই যেতিয়া 10 বছৰীয়া বয়স আছিল তেতিয়াই ফাৰ্ষ্ট টাইমৰ কাৰণে তাইৰ ব্ৰেষ্ট বৃদ্ধি হোৱাৰ যেন অনুভৱ হৈছিল, কিন্তু তাই কেতিয়াও অপাৰেশ্যন কৰা নাছিল। তাৰ মতে এইটোতো কোনো ধৰণৰ বেমাৰ নহয় চিকিৎসা কৰিবলৈ। ব্ৰেষ্ট চাইজ ডাঙৰ কাৰণে তাইৰ ফিল্ম আৰু এডছত বৰ্তমান কাম কৰিবলৈ চান্স পাইছে। এতিয়া আপুনি মোক কমেণ্ট কৰি জনাওকচোন আপোনাৰ কোনটো পইণ্ট আজিৰ ভিডিঅ'ৰ সকলোতকৈ ভাল লাগিল। যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি ৰাখিব আৰু এনেধৰণৰ ভিডিঅ'ৰ আপডেট আগতীয়াকৈ পাবলৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। কাৰণ মোৰ এটা ভিডিঅ' বনাওঁতে আপুনি গমেই পায় বহুত বেছি কষ্ট হয়, গতিকে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।